ভাল মানুহবিলাক তুলি যাওঁ জিলগুলি কৰি পুৰি মাৰিব লাগিব আকৌ সেই ফটোত পূজা কৰিব লগা চিনাকি ভাল বুলি তুলি যাওঁ জিলগুলি দিব লাগে নমস্তে আইয়ে চাও আইয়ে ইধৰ খালি তপন গগৈ হেৰি এইফালে ওপৰত জুমুঠি দা মই কমেণ্টটো দিছোঁ কি জানিছে সিও আগতে কৈছিল আকৌ কৈছিল ছাত্ৰ সন্থা কৰি থাকোঁতে কি কৈছিল দেখাইছে যেতিয়া গতিকে এই যিটো ভাৰসাম্য এইটো ৰক্ষা কৰিব লাগে ভাৰসাম্য সেইকাৰণে বেদত কোৱা আছে ঈশোৱা আৱশ্যম ইবম সৰ্বম তেন তত্তেন ভূমিকা আৰু এতিয়া হেৰি কৰিব মই ধূপটো জ্বলাব লাগিব ইয়াৰ পিছতে আমাৰ ক্লাবৰ উপদেষ্টা ত্ৰিদীপ শৰ্মা দেৱকো আমি পুষ্পাঞ্জলি জনাইছোঁ পঞ্চায়তৰ নিৰাপত্তা দায়িত্ব থকা আপোনালোকৰ তাৰপিছত পঞ্চায়ত ছাৰ সমাজলৈ ধন্যবাদ থাকিব পিছত আমি সকলোৰে বক্তব্য আহিম ইয়াৰ পিছতে আমাৰ উন্নয়ন উপদেষ্টা আমাৰ মহেন্দ্ৰ দাস হয়নে বাবা